নমস্কাৰ বন্ধু বান্ধৱীসকল এইচআৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম কনজুমাৰৰ লগত আধাৰ কাৰ্ড আৰু মোবাইল নাম্বাৰ কেনেদৰে আপডেট কৰা হয় এই বিষয়ে আলোচনা কৰিম। সো বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰো। এইখিনিতে এটা কথা ক'ব বিচাৰো যে যোনে যোনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰিব কিয়নো মই এনেকুৱা ধৰণৰ ভিডিঅ' সদায় দি থাকিম। হেল্ল' বন্ধু বান্ধৱীসকল, ফাৰ্ষ্টতে আপুনি কম্পিউটাৰৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। ব্ৰাউজাৰ অপেন কৰি তাৰ পিছত যিটো সাৰ্চ বটন আছে তাতে টাইপিং কৰি দিব APDCL বুলি। এনেদৰে টাইপিং কৰাৰ পাছত এটা নতুন পেজ খোল খাব। এনেদৰে টাইপ কৰিব, তাৰপিছত টাইপিং কৰাৰ লগে লগে এটা পেজ আপুনি খোল খাব এনেদৰে। তাৰপিছত ফাৰ্ষ্টতে যিটো লিংক দেখা পাইছে তাতে ক্লিক কৰি পেলাই সোমাব। ইয়াতে সাইডতে আপুনি দেখা পাইছে আপডেট মোবাইল নাম্বাৰ বুলি, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে যিটো দেখা পাইছে মোবাইল নাম্বাৰ আপডেট বুলি ওপৰত লিখা আছে, তাৰপিছত লিখা আছে কাষ্টমাৰ নং। ইয়াত যিটো বক্স দেখা পাইছে ইণ্টাৰ ইউৰ কাষ্টমাৰ নাম্বাৰ যিটো কনজুমাৰৰ যিটো 12টা ডিজিটৰ নাম্বাৰ আছে সেই নাম্বাৰটো এনেদৰে দি ল'ব। এইখিনি ফিল আপ কৰাৰ পাছতে এইখিনি ফিল আপ কৰি পেলাই সাইডতে যিটো কাৰ চিন এটা দেখা পাইছে সেইখিনি ধুনীয়াকৈ ফিল আপ কৰি ল'ব। আপোনালোকৰ কনজুমাৰৰ নাম্বাৰ যিটো হয় সেইটো ফিল আপ কৰি কাৰ চিনত এনেদৰে ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে যিটো কাষ্টমাৰ ডিটেইলছ আছে সেইটো ধুনীয়াকৈ খুলি যাব আৰু আপুনি গম পাব কাৰ নামত এইটো কনজুমাৰৰ নাম্বাৰটো কাৰ নামত আছে। তাৰপিছত তলতে যিটো দেখা পাইছে মোবাইল নাম্বাৰ বুলি, ইয়াতে ধুনীয়াকৈ আপোনাৰ যিটো মোবাইল নাম্বাৰ আছে এনেদৰে ফিল আপ কৰি ল'ব। ফিল আপ কৰি পেলাই মোৰটো অকণমান ভুল হৈছিলে, এনেদৰে নাম্বাৰটো ফিল আপ কৰি ল'ব। তাৰপিছত তলৰ যিটো অপশ্যন দেখা পাইছে সেই অপশ্যনটো আপুনি চিলেক্ট কৰি ল'ব। আপোনাৰ যিটো হয় গভৰ্ণমেণ্ট এমপ্লয়মেণ্ট যদি আছে সেইটো চিলেক্ট কৰিব, নাথাকিলে আদাৰ্ছ বুলি দি দিব। তাৰপিছত যিটো আধাৰ নাম্বাৰ আছে সেইটো ভৰাই ল'ব। তাৰপিছত ইমেইল আইডি যদি আপোনাৰ আছে ইমেইল আইডি দিব। যিকেইটা ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি মানে ফিল আপ কৰিবই লাগিব, আৰু যিকেইটাত ষ্টাৰ মাৰ্ক নাই সেইখিনি নিদিলেও হ'ব, দিলে বেছি ভাল। আৰু এনেদৰে ফিল আপ কৰি ল'ব। এনেদৰে ফিল আপ কৰি পেলাই তাৰপিছত যিটো তলত এটা অপশ্যন দেখা পাইছে ছাবমিট বুলি, এই ছাবমিটত ক্লিক কৰি দিব। এনেদৰে ক্লিক কৰাৰ লগে লগে যিটো মোবাইল নাম্বাৰ দিছিলে সেইটো মোবাইল নাম্বাৰত এটা OTP যাব। তাৰপিছত OTPটো যিটো আছে 6টা ডিজিটৰ এটা OTP আহিব। এই OTPটো আপুনি এই বক্সত ফিল আপ কৰি দিব। আপোনাৰ যিটো আছে সেইটো ফিল আপ কৰিব, মোৰটো মই ফিল আপ কৰি লৈছোঁ। তাৰপিছত এইটো ফিল আপ কৰাৰ পাছত যিটো দেখা পাইছে ভেৰিফাই বুলি সেইটোত ক্লিক কৰি দিব। সেইটো ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' হ'ব। তাৰপিছত দেখাই পাইছে ছাকচেছফুলি আপডেট বুলি। তো এনেদৰেই যিটো মিটাৰৰ যিটো নাম্বাৰ আৰু মোবাইল নাম্বাৰ আধাৰ কাৰ্ড ইমেইল আইডিৰ লগত সংযোগ কৰা হয় বা লিংক কৰা হয়, এনেদৰেই বস্তুটো কৰা হয়। আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভাল লাগে এটা লাইক কৰিব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ।